এটা বিল্ডিং উন্মোচন কৰিলে কি ক'ব? এতিয়ালৈকে আমাৰ দেশৰ বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মিত হৈ আছে, আজিলৈকে সম্পূৰ্ণ হোৱা নাই। সেই হিচাপে আমাৰ ৰাজ্যৰ আৰু কাউন্সিলতো আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক এতিয়া গঢ় লৈ উঠিছে আৰু ওদালগুৰিত আজি এটা ডাঙৰ সম্পদ মানে পাইছে, এটা সম্পত্তি এটা পাইছে। এইটো হৈছে এটা লোকনিৰ্মাণ বিভাগৰ এটা ধুনীয়া এটা অফিচ ইয়াত নিৰ্মাণ কৰা হৈছে। এইটো আমি উদ্বোধন কৰিছোঁ আৰু সেই অফিচতে থাকি পেলাই ওদালগুৰি জিলাৰ যিখিনি আমাৰ কমিউনিকেশ্যন যিটো যাতায়াত সেইটো কেনেকৈ এটা ছাষ্টেইনেবল এটা ভাল এটা কৰিব পাৰে, ইয়াৰ কাৰণে কিছুমান চাইণ্টিফিক পলিচি ল'ব পৰা যাব বুলি মই ভাবিছোঁ। আৰু ডিপাৰ্টমেণ্টক মই কৈছোঁ কি ওদালগুৰি জিলাৰ যিখিনি ৰাস্তা ঘাটৰ সমস্যা আছে, কিমানখিনি বাঁহৰ দলং আছে, কিমানখিনি আমাৰ কাঠৰ দলং আছে, কিমানখিনি ৰাস্তা আমাৰ অত্যন্ত দৰকাৰ, সেইখিনি ষ্টাডি কৰি ওলাবলৈ দিছোঁ আৰু সেইটো পৰ্যায়ক্ৰমে আমি নিৰ্মাণ কৰিম। আৰু ইয়াৰ লগতে বহুখিনি আমাৰ বাহিৰৰ পৰা মানুহবিলাক আহে, আমাৰ ঠাইবিলাক বিচাৰি নাপায়, তেতিয়া অসুবিধা হয়। সেইকাৰণে চবতো এটা ডাইৰেকশ্যনৰ এটা ছাইনবোৰ্ড লগাবৰ কাৰণে তেখেতসকলক নিৰ্দেশ দিয়া হৈছে। আৰু যিসকল 5 কিলোমিটাৰ 10 কিলোমিটাৰ দীৰ্ঘ ৰাস্তা বা তাতকৈ দীৰ্ঘ ৰাস্তা, সেইবিলাক কিছুমান আমাৰ যিবিলাক স্বনামধন্য ব্যক্তিবিলাক আছে, যিসকলে সমাজক অৱদান দি পেলাই আজি স্বৰ্গগামী হ'ল বা স্বৰ্গবাসী হ'ল, সেই সকলৰ নামেৰে আমি নামাকৰণ কৰিবলৈ ওলাইছোঁ। সেইটো বড়ো হ'ব পাৰে, অসমীয়া হ'ব পাৰে, গোৰ্খা হ'ব পাৰে, আদিবাসী হ'ব পাৰে, আৰু তেনেকুৱা আমাৰ ৰাস্তা ঘাটবিলাক আমি চব নাম্বাৰিং কৰিব বিচাৰিছোঁ। এইটোকে আমি PWD ডিপাৰ্টমেণ্টক ষ্টাডি কৰি ওলাব দিছোঁ। কোনোবা যদি দলংখন আজি 3 বছৰ যদি হাফ ডান কৰি হাফ কনষ্ট্ৰাক্ট কৰি যদি পেলাই থৈ দিছে, ইয়াক চকচ দিব লাগে। তাৰপিছত যদি ৰেছপন্স নিদিয়ে তাক FIR দিব লাগে বুলি কৈছোঁ। কাৰণ সেইটো পাব্লিক ইণ্টাৰেষ্টত এটা চৰকাৰে টকা এটা দিছে, সেইটো নিৰ্মাণ কৰা নাই। সেইটো তেনেকুৱা মানে ঠিকাদাৰবিলাকক অলপ একশ্যন ল'ব লাগে বুলি মই কৈছোঁ। কাৰণ আমাক যাতায়াতটো লাগে, কমিউনিকেশ্যনটো ঠিক হ'লেহে অঞ্চলটো উন্নতি হয়। কমিউনিকেশ্যন বুলি ক'লে ৰাস্তা ঘাট মেডিয়া এইটো থাকিবই, ইয়াৰ বাহিৰে আৰু এতিয়া ইণ্টাৰনেট নেটৱৰ্কটো থাকিব লাগিব। চ' সেইখিনি আমি খুব তাৎক্ষণিকভাৱে কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু তেখেতে কথা দিছে যিদিনা আমি আমাৰ তাত কোনটো অঞ্চলৰ নেটৱৰ্ক আছে নাই সেইখিনি আমি অসম চৰকাৰক দিয়াৰ লগে লগে তেখেতে আমাৰ এয়াৰটেল এয়াৰচেল যাৰে দ্বাৰা নহওক কিয় এই অঞ্চলত 3G 4G 5G যিয়ে আহে নেটৱৰ্ক পোৱাৰ ব্যৱস্থা কৰি দিব। এইটোতো আৰু আলোচনাৰ বিষয়ে নহয়। তেনেকুৱা নতুন সংগঠন ওলোৱাটো কোনো আমি ছাপোৰ্ট নকৰোঁ। ইতিমধ্যে 30-40 বছৰত বহুত ৰক্তাক্ত হৈ গ'ল, বহুত মানুহৰ জীৱন গুচি গ'ল। এইকাৰণে আমি তেখেতসকলক কোনোবা যদি পুনৰ অস্ত্ৰ ধৰিব বিচাৰিছে, আমি ঘৰলৈ আহিবলৈ উভতি আহিবলৈ মানে তেখেতসকলক অনুৰোধ কৰিছোঁ। এতিয়াও মানে তেনেকুৱা মানুহৰ অকাল মৃত্যু হওক সেইটো আমি বিচৰা নাই। আৰু এতিয়া আমি বহুত পিছ পৰি গৈছোঁ, আমি আগুৱাই যাব লাগিব। কোনোবা যদি জাতি প্ৰেমত যদি একদম নিজকে বেছিকৈ মানে এটা দেখাব বিচাৰিছে যে ময়ে চবচে বেছি জাতি প্ৰেম কৰোঁ, তেনেহ'লে ভালকৈ পঢ়ি পেলাই ডক্টৰ হৈ ফ্ৰী ছাৰ্ভিচ দিয়ক মানুহবিলাকক, ইঞ্জিনিয়াৰ হওক ফ্ৰী ছাৰ্ভিচ দিয়ক, চাইণ্টিষ্ট হওক, পলিটিচিয়ান হওক ফ্ৰী ছাৰ্ভিচ দিয়ক মানুহবিলাকক। মই সেইটোকে আহ্বান কৰিম। থেংক ইউ। PWD ডিভিজনেল হেড অফিচ উন্মোচন কৰা হ'ল আৰু ওদালগুৰি বিশেষকৈ গড়কাপ্তানি বিভাগৰ এতিয়া বহুত দিন এটা অভাৱ আছিলে, কাৰণ উপযুক্ত তেনেকুৱা অফিচ নাছিল। সৰু সুৰা টুকুৰা তেনেকৈ কেইবাটাও ঠাইত অফিচ কৰা হৈছিল। এতিয়া যে একে ঠাইতে গোটেইখিনি অফিচ কৰাৰ এটা ব্যৱস্থাখিনি পোৱা গ'ল। সেইকাৰণে অন্ততঃ বিভাগটোৰ কৰ্মচাৰীসকলৰ কাৰণে এটা কাম কৰা সুচল হ'ল। আমি আশা কৰোঁ এই কাৰ্যালয়ৰ জৰিয়তে আমাৰ ওদালগুৰি জিলাৰ যিখিনি যাতায়াতৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত, লগতে জনসাধাৰণে যাতায়াতৰ সুবিধা বিচাৰি আমাৰ বিষয়াসকলক লগ ধৰাৰ ক্ষেত্ৰত সুচল হ'ব। আগতে আমাৰ গাঁৱৰ ৰাইজে গড়কাপ্তানি বিভাগৰ বিষয়াসকলক বিচাৰি নাপাইছিল, কাৰণ এটা চুকত আছে অফিচবিলাক। এতিয়া কেন্দ্ৰস্থলত হোৱাৰ কাৰণে বৰ সুবিধা হৈছে আৰু আমি আশা কৰোঁ এই কাৰ্যালয়ৰ জৰিয়তে আমাৰ ওদালগুৰি জিলাৰ লগতে গোটেই বিটিআইটি অঞ্চলৰ যাতায়াত বিভাগটো উন্নত কৰাত যথেষ্ট সহায়ক হ'ব।